প্ৰত্যেক অভিভাৱকে নিজৰ সন্তানৰ মংগলৰ কথা চিন্তা কৰে, সন্তানক মৰম কৰে, আদৰ কৰে আৰু প্ৰয়োজনত কেতিয়াবা খং কৰে, যাতে তেওঁলোকে জীৱনৰ সঠিক পথত গতি কৰিব পাৰে আৰু সন্তোষ হৈ থাকিব পাৰে। কিন্তু অনেক সময়ত বহু অভিভাৱকে নিজেই অজানিতে বহু ভুল কৰি পেলায়। অভিভাৱকে বুজিব নোৱাৰে যদিও সেই ভুলে সন্তানৰ মনত গভীৰ গভীৰ প্ৰভাৱ পেলায়। সন্তানৰ ওচৰত কৰা কিছু ভুলৰ বাবে কিছু অভিভাৱকৰ প্ৰতি সন্তানৰ মনত বেয়া ধাৰণা উদয় হয় আৰু বাৰে বাৰে তেনে ঘটনাৰ পুনৰাবৃত্তি হৈ থাকিলে সন্তানৰ বাবে অভিভাৱকজন হৈ পৰে এজন গুণ্ডাৰ দৰে। অভিভাৱকৰ এনে কিছু ভুল দাঙি ধৰা হৈছে যিসমূহ প্ৰত্যেক অভিভাৱকে কৰে আৰু সেইসমূহ সন্তানৰ স্বাৰ্থত অভিভাৱকসকলে সংশোধন কৰা জৰুৰী। নম্বৰ 1, সন্তানক অত্যাধিক মৰম কৰা। নিজৰ সন্তানক মৰম কৰক, স্নেহ কৰক, কিন্তু তাৰ এটা সীমা থকা উচিত, যাতে সেই ভালপোৱা পৰৱৰ্তী সময়ত আৱেগ হৈ নাযায়। শিশুৱে যেতিয়া নিজৰ যত্ন ল'বলৈ শিকি উঠে তেতিয়া তেওঁলোকক নিজৰ বয়সৰ শিশুৰ সৈতে খেলিবলৈ দিয়ক। তাৰ ফলত শিশুৰ বিকাশ হ'ব। দিনৰ 24 ঘণ্টাই যদি অভিভাৱক হিচাপে সন্তানৰ সৈতে লাগি থাকে তেতিয়া প্ৰথমে সন্তানে ভাল পাব, কিন্তু পৰৱৰ্তী সময়ত বহু সন্তান ভাগৰি পৰে, আমনি অনুভৱ কৰে। আপোনাৰ লক্ষ্য উদ্দেশ্য ভাল হ'লেও সেইটোৱে আকৌ সন্তানৰ মনত আপোনাৰ প্ৰতি বেয়া প্ৰতিচ্ছবি দাঙি ধৰিব পাৰে। নিজৰ সন্তানেই আপোনাক ভিলেন বুলি ভাবিব পাৰে। নম্বৰ 2, বাহিৰৰ খং সন্তানৰ ওপৰত নকৰিব। পিতৃ-মাতৃৰ জীৱনত দৈনন্দিন নানান চাপ আৰু চিন্তা ভাৱনাৰ মাজেৰে পাৰ হোৱা স্বাভাৱিক। লগতে পিতৃ-মাতৃ বহু সময়ত খং ৰাগৰ মুখামুখি দুখ হ'বলগীয়া হয়। বহু অভিভাৱকে আকৌ আনৰ খং নিজৰ সন্তানৰ ওপৰতে অজানিতে কৰি দিয়ে। কোনো ভুল নোহোৱাকৈ সন্তানে গালি খালে সন্তানৰ মনত ক্ষোভৰ সৃষ্টি হয়। মাক দেউতাকৰ প্ৰতি সন্তানৰ শ্ৰদ্ধা আৰু ভক্তি কমে। পৰিণতিত সন্তানে মাক দেউতাকক ভাল পোৱাৰ পৰিৱৰ্তে ভয় খোৱা আৰম্ভণি কৰে। আৰু জানি থওক, শিশুৰ মনত এনেধৰণৰ নেতিবাচক চিন্তাধাৰা পাৰম্পৰিক সম্পৰ্কৰ বাবে ক্ষতিকাৰক। লগতে তেওঁলোকৰ মানসিক বিকাশত প্ৰভাৱ পৰিব। নম্বৰ 3, সন্তানক পিতৃ-মাতৃৰ ওপৰত প্ৰয়োজনতকৈ নিৰ্ভৰশীল হ'বলৈ দিয়া। সৰু সৰু বিষয়তে যদি সন্তান পিতৃ-মাতৃৰ ওপৰত নিৰ্ভৰশীল হৈ পৰে সেয়া চিন্তনীয় কথা। বহু অভিভাৱকে নিজৰ সন্তানক ডাঙৰ বয়সলৈকে শিশুৰ দৰে কৰি ৰাখে। শিশুক সুলভ জ্ঞান কৰি ভাল পায়। অভিভাৱকে সন্তানৰ হৈ কোনো সিদ্ধান্ত গ্ৰহণ কৰা, তেওঁলোকে কি কৰিব কি নকৰিব সকলোখিনি যদি মাক দেউতাকে সদায় নিশ্চিত কৰে তেতিয়াও হয়তো বহু শিশুৰ আত্মবিশ্বাসত আঘাত হয়। সেয়ে সন্তানৰ সৰু সৰু বিষয়ত যদি আপুনিও সিদ্ধান্ত লৈ আছে সেয়া বন্ধ কৰক আৰু তাৰ পৰিৱৰ্তে তেওঁলোকে কি কৰিব বিচাৰে শুনক আৰু সৰু সৰু সিদ্ধান্তসমূহ ল'বলৈ স্বাধীনতা দিয়ক। আৰু যদি ভুল কৰিছে যুক্তিৰে শুধৰণি কৰি দিয়ক। অভিভাৱকৰ ওপৰত কেতিয়াও কিন্তু নিৰ্ভৰশীল কৰি নুতুলিব। নম্বৰ 4, অইন শিশুৰ সৈতে তুলনা কৰা। অধিকাংশ মাক দেউতাকে অন্য শিশুৰ সৈতে নিজৰ সন্তানৰ তুলনা কৰি থাকে। এনে তুলনাসমূহে শিশুৰ মনত নেতিবাচক মনোভাৱৰ সঞ্চাৰ কৰে। তুলনাৰ জৰিয়তে শিশুৰ ব্যক্তিত্ব পৰিৱৰ্তনৰ চেষ্টা কৰা মুঠেও কাম্য নহয়। এনে কৰিলে শিশুৰ আত্মবিশ্বাস হ্ৰাস হয়। সেয়ে তুলনা নকৰি
তেওঁলোকৰ মনোভাৱ বুজাৰ চেষ্টা কৰক আৰু জীৱনত প্ৰতিটো ক্ষেত্ৰত তেওঁলোকক উৎসাহিত কৰক।